হয় হয় কাম আছিলে আপোনাৰ হয় হয় মানে মই এটা লোনৰ কাৰণে আহিছিলোঁ হয় ক'ৰ পৰা আহিছে আপুনি কি ক'লে বেজপাৰাৰ পৰা আহিছে আপোনাৰ নাম মোৰ নাম চম্পাদা কি বিষয়ত লোন লাগে আপোনাক মই লোন লোৱা দোকান আছে মোৰ হয় আৰু তাৰ মেচিন কিনিবৰ কাৰণে মই অলৰেডি এতিয়া মানে মেচিন আছে আৰু কিমান লাগে মোক হয় কিমান মানত লোন ল'ব বিচাৰে আপুনি 5 লাখ 5 লাখ টকাটো ল'ব বিচাৰে ঠিক আছে লোনৰ কাৰণেতো মানে কি আৰু লোনটো আমাৰ বেংকত মানে দি থকা হয়েই বাৰু কিবা যদি আগবাঢ়িব বিচাৰে কিন্তু তাৰ কাৰণে আমাক ডকুমেণ্ট কিছুমান লাগিব তো আপোনাৰ পেন কাৰ্ড ভোটাৰ আই ডি আৰু আধাৰ কাৰ্ড আছে ন আৰু এতিয়া বিজনেছ লোন ল'ব বিচাৰিছে আপুনি তাৰ কাৰণে আপোনাৰ ট্ৰেড লাইচেঞ্চ লাগিব ঠিক আছে ট্ৰেড লাইচেঞ্চ লাগিব তাৰ কাৰণে আমি মানে বিজনেছ লোনৰ কাৰণে ট্ৰেড লাইচেঞ্চটো বিচাৰোঁ আৰু তাৰ কাৰণে আকৌ আপুনি বিজনেছ কৰি আছে যিহেতুকে কৈছে টেইলৰিঙৰ দোকান আছে তাৰ কাৰণে আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল লাগিব 3 বছৰৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল লাগিব এইটো 2022 চন মানে যোৱা 3 বছৰৰ একেলগে মানে ইনকাম টেক্স ৰিটাৰ্ণৰ ফাইলটো লাগিব ঠিক আছে তাৰপিছত আৰু লাগিব আপুনি আগতে কিবা লোন লৈছিলে নেকি লৈছিলোঁ মই মানে কৰোণা সময়ত তেতিয়া আৰু কিমান মান লৈছিলে সেইটো পে'মেণ্ট কৰা হ'লনে নে তেতিয়া মানে দিব নোৱাৰিলোঁ আৰু মানে আপুনি আৰু লোন পে'মেণ্ট নকৰিলেই মানে তো এতিয়া চাওক আপুনি যদি বেংকৰ পৰা লোন লয় তেতিয়া যদি লোনটো পে'মেণ্ট নকৰে সময়মতে তেতিয়া কি হয় মানে চিভিল ৰেকৰ্ড এটা থাকে সেইটো বেয়া হয় বুলি কয় আৰু যদি আকৌ আগন্তুক যদি আপুনি এতিয়া লোন বিচাৰি আহিছে 5 লাখ টকাৰ তো সেইটোও চাব মানে বেংকে এতিয়া আমি যদি আপোনাক লোন দিব বিচাৰোঁ তো আপোনাৰ মানে সেইখিনি বস্তু চোৱা হ'ব যে আপোনাৰ চিভিলটো ভাল আছেনে নাই ঠিক আছে চিভিল মানে হ'ল আপুনি হয় মানে আপুনি ধৰক কিবা এটা লোন লৈছে আগতে কিন্তু আপুনি সময়ত ঘূৰোৱা নাই বেংকক ঠিক আছে বেংকে কিবা এটা বিলিভ কৰিহে আপোনাক লোন দিছিলে ন কিন্তু লোনটো আপুনি সময়ত ঘূৰোৱা নাই সেই তেতিয়া মানে ৰেকৰ্ডটো বেয়া হয় সেইটোৱে মানে চিভিল বেয়া হোৱা বুলি কয় ঠিক আছে তো আপোনাৰ ডকুমেণ্ট কি আছে দেখাব পাৰিব নেকি আপোনাৰ পেন কাৰ্ড ভোটাৰ আই ডি আধাৰ কাৰ্ড এইখিনি আছে কিন্তু আপোনাক মই যিখিনি আগতীয়াকৈ ক'লোঁ অলপ আগতে ক'লোঁ সেইখিনিতো ডকুমেণ্ট আপোনাৰ ইয়াত মই দেখা নাই তো সেইখিনি কৰিব পাৰিবনে বা দিব পাৰিবনে নাই কিবা এটা কৰক বেলেগ সেইটোতো নহ'ব এতিয়া চাওক বিজনেছ লোন এটা দিবৰ কাৰণে আমাৰতো ট্ৰেড লাইচেঞ্চ বা এইখিনি যিমান পাৰে সেইটো নহ'ব মানে আপুনি বিজনেছ লোন ল'বা আমাৰ ৰুল ৰেগুলেশ্যনৰ বাহিৰত আমি যাব নোৱাৰোঁ ঠিক আছে যিমান যি হওক আমি ৰুল ৰেগুলেশ্যনৰ বাহিৰত যাব নোৱাৰোঁ তো আপোনাৰ যিখিনি ডকুমেণ্ট মানে এটা লোনৰ কাৰণে ৰিকুৱাৰমেণ্ট হয় সেইখিনি দিবই লাগিব তেতিয়াহে মই আপোনাৰ লোনটো কৰি দিব পাৰিম আদাৰৱাইজ মই একদমেই নোৱাৰিম বুজিলে তো সেইকাৰণে আপুনি চাই লওক যদি আপুনি কৰিব পাৰে বা এইখিনি ডকুমেণ্ট এৰেঞ্জ কৰিব পাৰে তেতিয়া আমি ডেফিনেটলি আপোনাক সহায় কৰিব পাৰিম আদাৰৱাইজ নোৱাৰিম মানে লোনটো তো সেইখিনি ডকুমেণ্টছ চাব আপুনি তো ঠিক আছে যাব পাৰে বাইদেউ ঠিক আছে তেতিয়াহ'লে আহিছোঁ হেল্ল' অঁ মা অঁ লোনটো মানে নহ'ল মোৰ অঁ ডকুমেণ্টছ লাগিব বহুতখিনি ডকুমেণ্টছ বিচাৰিছে এতিয়া অঁ মানে চাওঁ কি কৰোঁ এতিয়া ডকুমেণ্টছ কিন্তু মোৰ নাই এতিয়া বৰ্তমান বিচাৰি আছে অঁ দে হ'ব দে মই ঘৰত যাই বাইদেউ কি হ'ল আকৌ অঁ মই লোন এটাৰ কাৰণে আহিছিলোঁ তাৰপিছত এতিয়া বাইদেউ ক'লে বহুতখিনি ডকুমেণ্টছ বিচাৰিলে এতিয়াতো মোৰ তাত সেইখিনি ডকুমেণ্টছ নাই লোনটো নহয় বুলি ক'লে আৰু
দিব নোৱাৰিম বুলি কৈছে বাইদেৱে হা এতিয়া ভাবিব আৰু মই কি কৰিম এতিয়া চাইছোঁ কি কৰিম নিদিয়ে যিহেতু আপোনাৰ ডকুমেণ্টছ নাই নেকি ডকুমেণ্টছ নাই আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি এইখিনি আছে বাৰু মোৰ বাইদেউৰ লগত অলপ চিনাকি আছে ঠিক আছে অঁ যদি আপোনাৰ ডকুমেণ্টছখিনি দিয়ে যদি আপুনি লোনটো বিচাৰে তেতিয়াহ'লে মই বাইদেউৰ লগত কথা পাতিব পাৰোঁ অঁ তেতিয়াহ'লে ভালে হ'ব যদি অঁ দৰকাৰটো আছে বাৰু আপুনি যদি কথা পাতিব পাৰে ভালে হ'ল মোৰ ডকুমেণ্টছখিনি কি দিছে ডকুমেণ্টছ ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড ঠিক আছে বাৰু মই আপোনাৰ লগত বাৰু কথা পাতিম আপোনাৰ ফোন নম্বৰটো দিয়ক নম্বৰটো কওক 8876673776 ঠিক আছে বাৰু মই আপোনাক সন্ধিয়া আপোনালোকে ফোন কৰিম ঠিক আছে আৰু যদি লোনটো হয় তেতিয়া আপোনাক কিন্তু আপোনাৰ অলপমান খৰচ হ'ব ঠিক আছে খৰচ পাতিখিনি দিব লাগিব তেতিয়া আপুনি দিব পাৰিব পাৰিম বাৰু পাৰিব আচ্ছা ঠিক আছে তেতিয়াহ'লে মই আপোনাৰ ডকুমেণ্টছখিনি ৰাখিছোঁ মই বাইদেউৰ লগত কথা পাতি চাওঁ ঠিক আছে মই আপোনাক বাৰু সন্ধিয়ালৈকে ফোন কৰিম হ'ব হ'ব দিয়ক ঠিক আছে বাৰু মেনেজাৰ আছে এক্সকিউজ মি আহিব পাৰোঁ হয় মোৰ কথা এটা আছিলে আপোনাৰ লগত মোৰ ঘৰৰ ওচৰৰে চম্পা দাস বুলি কোৱা ছোৱালী এজনী আপোনাৰ তাত আহিছিলে বেংকত আহিছিলে কিবা লোন এটা বিচাৰি গতিকে তেওঁৰ লোনটো কিবা কৰি দিব পৰা যাব নেকি বাৰু এতিয়া মই তেওঁক কৈ পঠাইছোঁ তেওঁৰ অকল পেন কাৰ্ড আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি আছে আচ্ছা এটা বিজনেছ লোন ল'বৰ কাৰণে যিখিনি ডকুমেণ্ট মানে নেচেচাৰী হয় তেওঁ তাত নাই বুলি কৈছে তথাপিও মই তেওঁক যদি এৰেঞ্জ কৰিব পাৰে তেতিয়া মই ভাবি চাম বুলি কৈছিলে কিন্তু তেওঁ গৈছে মই কথা পাতিছোঁ তো সেইটোৱে আৰু নহয় একচুৱেলি চাওক তেওঁৰ ডকুমেণ্টছ বহুতখিনি নাই যিহেতু নতুনকৈ ষ্টাৰ্ট কৰিছে তেওঁ ভোটাৰ আইডি কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড এইবিলাক বস্তু আছে আৰু নতুনকৈ ষ্টাৰ্ট কৰিছে কিবা মেচিনাৰী অলপমান বস্তু আছে গোটেইখিনি নাই যিহেতু মেচিন কিনিবৰ কাৰণে তেওঁ চিন্তা কৰিছে যদি তেওঁ দুখীয়া ঘৰৰ পৰিয়াল যদি আপুনি অলপ সহায় কৰিব পাৰে তেতিয়াহ'লে তাইও উপকৃত হ'ব নিশ্চয় আপুনি চাব পাৰে অলপ চাওক কিবা কৰি আপোনাৰ ফালৰ পৰা যদি কিবা চেষ্টা কৰিব পাৰে বহুতখিনি বাৰু এখন পেন কাৰ্ড মানে নাই বা ভোটাৰ আইডি সেইটো ধৰক অলপমান যদি ৰখি পেলাই বা পেন কাৰ্ডটো অলপমান লগে লগে বনাব পাৰি বা সেইখিনি অলপমান ৰখি পেলাই বাৰু কৰি দিয়ে বেলেগ কথা কিন্তু এওঁ মানে বহুতখিনি ডকুমেণ্টে নাই এতিয়া ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা 3 বছৰৰ ফাইল লাগে সেইটো নাই তেওঁৰ তাত ট্ৰেড লাইচেঞ্চ নাই তো বহুতখিনি ডকুমেণ্ট নথকাৰ কাৰণে মই একদম দিব নোৱাৰিম মানে বুজিছোঁ সেইটো বাৰু মই বুজি পাইছোঁ তাই যিহেতু নাই কিন্তু আপোনাৰ ফালৰ পৰা কিবা কৰি নাই মোৰ ফালৰ পৰা একো কৰিবলগীয়া নাই কাৰণ মই ৰুল ৰেগুলেশ্যনৰ বাহিৰত যাব নোৱাৰোঁ যিখিনি প্ৰয়োজন যিখিনি মানে ধৰি বান্ধি দিছে তো সেইখিনিতো মোক লাগিব সেইখিনিতো মোৰ তাত থাকিবই লাগিব নহ'লে মানুহ কাষ্টমাৰজনক মই কি বেচিছত দিম মানে কি বিলিভ কৰিম যদি কালি তেওঁ লোনটো লৈ পেলাই ৰিপে'মেণ্ট নকৰে বা কি হিচাপত দিম মানে সেইখিনি লিগেল ডকুমেণ্টখিনি লাগিব মোক যাৰ কাৰণে মোৰো সুবিধা হয় তেওঁক মানে লোনটো দিয়া মানে মোৰো যাতে পেচাৰ নাথাকে তো সেইটো কাৰণে মোৰ তাত ডকুমেণ্টখিনি লাগিবই মানে নহ'লে মই নোৱাৰিমেই মানে দিবলৈ চাওক বাৰু বুজি পাইছোঁ আপোনাৰ কথাখিনি যিখিনি আপুনি বেংকৰ ডায়েৰীত থাকি পেলাই কৰিবলৈ সেইখিনি কৰিছে ঠিক আছে কিন্তু আপোনাৰো এটা পৰিয়াল আছে যেনিবা ঠিক আছে আৰু আমাৰো আছে গতিকে সেইটোক লৈ আপুনি যদি কিবা এটা বিচাৰে মই তথাপি মানে দিবৰ কাৰণে ৰাজি আছোঁ নাই সেইটো বিচৰাৰ কোনো আহিয়ে পোৱা নাই কাৰণ সেইটো মানে কি আৰু যিখিনি মানে ডকুমেণ্ট লাগিব সেইটো যদি নহ'লে মই মানে দিব নোৱাৰিম এইটো সেইটো আৰু আপুনি কৈও লাভ নাই মানে আৰু মই আগবাঢ়িব নোৱাৰিম মানে যদি ডকুমেণ্টখিনি দিব পাৰে বা তেওঁ এৰেঞ্জ কৰিব পাৰে মই ডেফিনেটলি আপোনালোকক সহায় কৰিম আদাৰৱাইজ মই একদমেই নোৱাৰিম সেইটো মই আৰু আপুনি যিমান ৰিকুৱেষ্ট কৰিলেও মই নোৱাৰিম মানে ঠিক আছে তেতিয়াহ'লে মই আহোঁ আৰু বেলেগ বেংকত হয়তো নিশ্চয় চাওঁ আমি বেলেগ চেষ্টা কৰি চাওঁ ঠিক আছে আপুনিতো দিব নোৱাৰে ঠিক আছে আহিছোঁ হয় কিবা আছিলে হয় আছিলে মই লোন এটা সন্ধানত আহিছোঁ আচ্ছা মানে কি হ'ল মোৰ ঘৰৰ ওচৰৰে হয় তেওঁ লোন এটা বিচাৰিছিলে চিলাই ট্ৰেইনিঙৰ লৈছিলে তেওঁ আচ্ছা মেচিন কিনিবৰ কাৰণে হয় তেওঁ যদি 5 লাখ টকা লোন বিচাৰিছিলে যদি আপোনালোকৰ ফালৰ বেংকৰ পৰা কিবা সহায় কৰিব পাৰে হয় নিশ্চয় সুবিধা হ'ব লোনৰ কামত আহিছে ন আপুনি লোনৰ কামত এটা কাম কৰিব লোনৰ পাৰ্টটো বৰ্তমান আমাৰ যিজন ফিল্ড অফিচাৰ আছে
তেখেতে চাই আছে গোটেই বস্তুখিনি তেখেতে ভেৰিফাই কৰিব ডকুমেণ্টছখিনিও তেখেতে চাব তো আপুনি এবাৰ তেখেতৰ লগত ধুনীয়াকৈ কথাখিনি পাতি লওক তেখেতে কি কয় গোটেই বস্তুখিনি তেখেতে বুজাই দিব আপোনাক গোটেই প্ৰচেছখিনি কাগজখিনিও কি আছে কি নাই বা কি কেনেকুৱা কি ধৰণৰ প্ৰচেছ হ'ব তেখেতে ধুনীয়াকৈ বুজাই দিব আপোনাক আপুনি তেখেতৰ ওচৰত যাওক তেখেতৰ ওচৰত গৈ কৈ দিলে হ'ল ঠিক আছে দিয়ক ঠিক আছে হয় আহিছোঁ হয় 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 মানে লোন এটা আছিলে মোৰ মোৰ ঘৰৰ ওচৰৰে হয় তেওঁ লোন এটাৰ সংকটত আহিছিলোঁ মেনেজাৰ ছাৰৰ লগত কথা পাতিলোঁ তেওঁ আপোনাৰ তাত আহিব দিলে আপোনাৰ ডকুমেণ্ট আছে লোনৰ ডকুমেণ্টছ আনিছোঁ ডকুমেণ্টছ বহুত বেছি নাই কিন্তু এইখিনি আছে আপুনি চাব পাৰে আপোনাৰতো এইবিলাক ডকুমেণ্টছ বহুত বাকী আছে আপোনাৰ আৰ টি ৰিটাৰ্ণ নাই আৰ টি ৰিটাৰ্ণ আহিব নহয় আচলতে মোৰ ঘৰৰ ওচৰৰ হয় ছোৱালীজনী নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছে তেওঁ প্ৰশিক্ষণ লৈছিলে চিলাই ট্ৰেইনিঙৰ তাৰপিছত তেওঁ এখন মানে নিজাকৈ ব্যৱসায় কৰিব বিচাৰিছে এতিয়া সেই ব্যৱসায়টোৰ কাৰণে তেওঁ অলপমান মূলধনৰ প্ৰয়োজন হয় আই টি আহিছিলোঁ নহ'লেতো আমিতো আপোনাক লোন দিব নোৱাৰিম বুজি পাইছোঁ এতিয়া নতুনকৈ যিহেতু ষ্টাৰ্ট কৰিছে তেওঁতো একো কাগজ পাতিয়েই নাই তেওঁ এতিয়া বৰ্তমান ভোটাৰ আই ডি কাৰ্ড পান কাৰ্ড আৰু যিহেতু বেংকৰ একাউণ্টটো আছে আধাৰ কাৰ্ডো আছে কিন্তু বাকী আপোনাৰ বেলেগ একো আপুনি নাই জানে আজিকালি কেনেকুৱা পৰিৱেশ হৈছে এনেকৈ ডকুমেণ্টছ নোহোৱাকৈ আমি কেনেকৈ লোন দিম তেনেকৈ নহ'ব আপুনিতো জানেই চব সেইটো হয় কিন্তু আপোনালোকৰ ফালৰ পৰা যদি অলপমান চেষ্টা কৰি দিয়ে তেতিয়াহ'লে ছোৱালীজনী অলপ উপকৃত হ'লে মই কিবা কৰিব পাৰোঁ নেকি চাওঁ কিন্তু অলপ খৰচ বেছি কৰিব খৰচ কেনেকুৱা পৰিব খৰচ কাৰণ আপুনিতো জানেই আজিকালি আমাৰ ওপৰৰ মহলতো বহুত পইচা পাতি লগাব লাগে ত' তেনেকুৱা ক্ষেত্ৰত খৰচ বেছি পৰিব ঠিক আছে বাৰু কথা নাই খৰচটো বাৰু যিখিনি হ'ব কিন্তু আপোনালোকে যদি লোনটো দিম বুলি চিয়ৰ দিয়ে তেতিয়াহ'লে আমি খৰচ কৰিব প্ৰস্তুত আছোঁ বাৰু মই চাই ল'ম আজি আপুনি এটা কাম কৰক আপোনাৰ ফোন নম্বৰটো ইয়াত লিখি থৈ দিয়ক মই আপোনাক ফোন কৰি ল'ম ঠিক আছে বাৰু সেইটো মোৰ ফোন নম্বৰ আপুনি মোক কাইলৈ এবাৰ ফোন কৰি দিব ঠিক আছে ঠিক আছে আহিছোঁ তেতিয়াহ'লে থেংক ইউ ছাৰ অঁ কেছ এটা আছিলে ছাৰ বচোন এই অকণমান ৰৈ দিব আমি ষ্টাফৰ লগত অলপ কথা আছে এইখিনি পাতি লৈ আপুনি আহিব কোৱা কি আছিলে ছাৰ মানে এই মাত্ৰ যে মানুহ এজন আহিছিলে আচ্ছা তেওঁ লোনৰ কাৰণে আহিছিলে অঁ মোৰ তাত আহিছিলে টেইলৰিঙৰ নেকি কিবা হয় 5 লাখ নে 6 লাখৰ কিবা কথা কৈ আছে হয় তেওঁ মোক কৈছে গোটেইখিনি তেওঁ মানে ডকুমেণ্টছ চালা ডকুমেণ্টছ কিন্তু নাই ডকুমেণ্টছ আই নাই টি ৰিটাৰ্ণ ফাইল নাই আচ্ছা বহুত ডকুমেণ্টছ তেওঁ কম আছে তেনেকৈতো আমি লোন তেওঁক দিব নোৱাৰিম আচ্ছা আৰু বাকী বেলেগ কি কথা পাতিলা বাকী বেলেগ তেওঁক কৈছোঁ গোটেইখিনি আমাৰ কথাখিনি বুজাই কৈছোঁ ভিতৰৰ কথাখিনি বুজাই কৈছা কি কয় তেখেতে হ'ব বুলি কৈছে ৰাজি আছে ৰাজি আছে তেওঁ মানে মান্থলি কাষ্টমাৰজনটো অহা নাই তেখেতৰ লগত কাষ্টমাৰজন অহা যিজন বেনিফিচিয়াৰী তেখেতো অহা নাই তেখেত অহা নাই তেখেতে মানে ঘৰৰ কাষৰ মানুহজন আহিছে ঠিকে আছে কথা পাতা তুমি বাকী প্ৰচেছখিনি চোৱা অলপ কাগজ পাতিৰ কথা কোৱা আৰু বেছিকৈ ফোনত ইমান বেলেগ কথা পাতিব নালাগে ডাইৰেক্ট ফেচ টু ফেচ কথা পাতিবা ঠিক আছে আগবঢ়া ঠিক আছে মই সেইটো কৰি দিম আপুনি এইখিনি আগুৱাই দিলে হ'ল ঠিক আছে দিয়া হেল্ল' হয় আপুনি বেংকত আহিছিলে নহয় হয় হয় মই বেংকৰ পৰা কৈছোঁ হয় আপোনাৰ কামখিনি হৈ যাব আপোনাৰ মই গোটেই কথাখিনি ছাৰৰ লগত পাতিছোঁ আপুনি কাইণ্ডলি কালি আহি যাব আপোনাৰ লোনখিনি মই কৰি দিম ঠিক আছে অ'কে হেল্ল' অঁ চম্পা হয় মই বেংকত যে লগ পাইছিলোঁ আপোনাৰ ডকুমেণ্টছখিনি ৰাখিছিলোঁ এতিয়া আপুনি যোনটো বেংকত আহিছিলে সেই বেংকত কিন্তু আপোনাৰ লোনটো নহ'ল মই বেলেগ এটা বেংকত গুচি গ'লোঁ সেই বেংকত পৰা লোন দিম বুলি কৈছে গতিকে আপুনি প্ৰস্তুত নহয় লোনটো ল'বৰ কাৰণে আচ্ছা ঠিক আছে আপোনাৰ কথাটো হ'ল কিন্তু আপুনি যিখিনি 5 লাখ টকা বিচাৰিছিলে সেই 5 লাখ টকা কিন্তু আপুনি নাপাব আপোনাক 2 লাখমান টকাহে পাব তাৰপিছতে আৰু আপোনাৰ যিখিনি মোৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি মই আপোনাৰ তাত লৈ যাম আৰু বেংকৰ পৰা আপোনাক কেইখনমান ফৰ্ম দিব সেই ফৰ্মখিনি আপুনি চহী মাৰি দিব লাগিব ঠিক আছে আচ্ছা কিস্তিটো আপুনি 1 বছৰলৈকে নিদিলেও হ'ব কথা নাই সেইটো আপোনাৰ কথা নাই 2 লাখ টকা যিহেতু পাব আপুনি 1 বছৰলৈ নিদিলেও কথা নাই
লাহে লাহে আপুনি দি দিব পাৰিব, ঠিক আছে। আৰু আপোনাৰ ডকুমেণ্টছখিনি মোক কিন্তু চহী মাৰি দিব লাগিব, আৰু মই সেইখিনি বস্তু ছাবমিট কৰি পেলাই ছাবমিট কৰাৰ পিছতহে আপোনাৰ লোনটো হ'ব। আপুনি বেংকত নাহিলেও কথা নাই। আচ্ছা আচ্ছা, ঠিক আছে বাৰু, মই আপোনাৰ তাত পৰহি মানে গৈ আছোঁ, আপুনি মোক এই ডকুমেণ্টছখিনি চহী মাৰি দিব, হ'ব? আচ্ছা, ঠিক আছে ঠিক আছে। হেল্ল', হয় আপুনি চম্পা নহয় জানো? চম্পা, অঁ মই বেংকৰ পৰা ক'লোঁ আপোনাক। হয় হয়, অঁ আপুনি যে লোন লৈছিলে আমাৰ বেংকৰ পৰা, কিন্তু আপুনি যে কিস্তিখিনি দিয়া নাই, মাহেকীয়া কিস্তিখিনি। হয়, নাই আপুনি কিস্তিখিনি দিব লাগিব নহয়, আপুনি কিস্তিটো পেণ্ডিং হৈ আছে, আপুনি 1.5 মাহ হৈ গ'ল, আপোনাৰ এতিয়ালৈকে কিস্তি নাই বেংকত। কি কয়? আপুনি গম নাপায় নেকি আপোনাৰ 5 লাখ টকাৰ লোন হৈ গৈছে? নাই নাই, সেইবোৰতো আমি নাজানো। আপুনিতো যেতিয়া লোন ল'ব আহিছিলে আপুনিতো কৈছিলে মাহে মাহে 5,000 টকা আমাক কিস্তি দিম বুলি। নাই নাই, তেনেকুৱা নহ'ব। যদি আপোনাক আমাৰ বেংকৰ ফালৰ পৰা এদিন বা দুদিন সময় দিছোঁ, যদি এদিন বা দুদিন সময়ৰ ভিতৰত আপুনি কিস্তিখিনি ঘূৰাই নিদিয়ে, কিন্তু আপোনাৰ দোকান আমি চিল কৰি দিম। হয়, ঠিক আছে ঠিক আছে ঠিক আছে, অ'কে। হেল্ল', হেল্ল' দাদা। হেল্ল', অঁ দাদা, চিনি পাইছে নহয়? কোনে কৈ আছা? মই চম্পাই। চম্পা, আচ্ছা আচ্ছা, কওকচোন বাৰু। মোৰ তাত বেংকৰ পৰা ফোন আহিছিল, মানে পইচাটো লোনটো যে হৈছিল, সেইটো কাৰণে মোৰ তাত এতিয়া মোকতো কৈছে তেওঁলোকে 5 লাখ টকা লোনৰ পইচা দিব লাগে, এতিয়া 1.5 মাহ হ'ল পইচাটো দিব লাগে বুলি মোক ক'লে। মোকতো আপুনি 2 লাখ টকাহে মই পাইছিলোঁ। নহয় চাওক, আপোনাৰ 2 লাখ টকা পাইছে হয়, কিন্তু আপোনাক যে কৈছিলোঁ কিবা এটা খৰচ হ'ব বুলি, আপুনি বহন কৰিব লাগিব, হয়নে নহয়? তেওঁলোকে যেনেকৈ দিছিলে মই তেনেকৈ আপোনাক, যিহেতু তেওঁলোকক আমি কিবা এটা দিব লগা আছিলে, সেইখিনি দি পেলাই যিখিনি বাচিছে মই সেইখিনি আপোনাক দি দিছোঁ। এতিয়া কিন্তু মই আৰু বেলেগ একো নাজানো, যিহেতু আপোনাৰ লোনটো দৰকাৰ হৈছিলে মই সেইখিনি কৰি দিলোঁ। কিন্তু মোক আৰু সেইবিলাকত নাযায়, আপোনাক বেংকত মাতিছে, বেংকত আপুনি যাই কথা পাতিব। নাই, বন্ধ কৰি দিম বুলি কৈছে, মোৰ সেইটো কাৰণে বহুত ভয় লাগিছে। এতিয়া দোকান বন্ধ কৰিলে মই কেনেকৈ চলিম? আপুনিতো মোক কৈছিলে লোনটো পিছত মানে কি, এতিয়া মই চলোৱাৰ উপায় নাই মোৰ। নাই, এতিয়া আপুনি চাওক, আপুনি এতিয়াতো কান্দি কাটি লাভ নাই, ঠিক আছে। যিহেতু মই লোনটো কৰি দিলোঁ, আৰু তেওঁলোকৰ পইচা পাতি যিখিনি দিব লগা আছে মই দিলোঁ, দিয়াৰ পিছত যিখিনি হৈছে মই আপোনাক সেইখিনি দি দিছোঁ। গতিকে আৰু আপুনি মোক ফোন কৰি ডিষ্টাৰ্ব নকৰিব, আপুনি তাতে ডাইৰেক্ট বেংকত যাই কথা পাতিব, ঠিক আছে। মই এতিয়া কি কৰোঁ? ইমানখিনি লোনৰ পইচা মই কেনেকৈ দিম? মৰ্ণিং, মেনেজাৰ। মই ইনস্পেকশ্যন ব্ৰাঞ্চৰ পৰা আহিছোঁ। হয় ভালে আছেনে? হয়, আছোঁ। আপোনালোকৰ ভাল? ঠিকে ঠাকে চলি আছে। হয়, মই আপোনালোকৰ লাষ্ট ফাইনেন্সিয়েল ইয়াৰৰ যিখিনি লোন চেংচন হৈছিলে, সেইখিনি নথি-পত্ৰখিনি চাব বিচাৰিছোঁ। সেইখিনি দিলে। এই আমাৰ যিটো লাষ্ট ফাইনেন্সিয়েল ইয়াৰৰ ফাইলটো আছিলে, যিটো লোনৰ যিটো ফাইল আছে, সেইটো ছাৰক আনি দিবা। তাৰ লগতে তুমি এটা কাম কৰা, এই ৰুবুলক এই চাহ পানীৰ কাৰণে ব্যৱস্থা কৰিব দিয়া, ছাৰৰ কাৰণে। এখন চাওক, সেই লিষ্টখনৰ কাগজ পত্ৰখিনি লাগিব, যিখিনি আছে, যিকেইটা ফাইল আছে, মোক চিম্পলি এইকেইটা ফাইল দিলে হয়। ফাইলটো দিয়া ছাৰক। পাব, আপুনি গোটেইখিনি ডকুমেণ্টছে পাব আমাৰ, গোটেইখিনি ঠিকেই আছে। বাকী লাঞ্চৰ কাৰণে কি ব্যৱস্থা কৰিম? মানে চিম্পল আপোনালোকৰ যি চলে। আৰু ইয়াতে হ'বনে আমাৰ কেণ্টিনত? হ'ব হ'ব, ইয়াতে বাহিৰত যাব? নালাগে, বাহিৰত নালাগে, ইয়াতে যি আছে সেই হৈ যাব। চম্পা দাস, টেইলৰিঙৰ 5 লাখৰ লোনটো চেংচন হৈছিলে, কিন্তু এখেতৰ বহুখিনি কাগজ পত্ৰ নাই দেখোন। এইটোতো ডকুমেণ্টছ ভালদৰে আপোনালোকে কৰা নাই নেকি? কাগজ আছে আছে, আমাৰ গোটেইকেইটা লোনৰ কাগজ আছে। আগৰকেইটা পালেনে নাই আপুনি? আগৰ কেইটা পাইছোঁ, কিন্তু চম্পা দাসৰ কাগজটো মানে কমপ্লিট নাই, কাৰণ IT ৰিটাৰ্ণৰ কাগজখন পোৱা নাই, ট্ৰেড লাইচেঞ্চ পোৱা নাই। এই আমাৰ এটা যে টেইলৰিঙৰ লোন হৈছিলে যে, 5 লাখৰ, মহিলা এগৰাকী, এইখিনি পোৱা নাই, এইটো ফাইলৰ ডকুমেণ্টছ পোৱা নাই। আৰু এটা যে আছিলে, সেইটো চোৱাচোন তুমি ডকুমেণ্টছখিনি কি কি আছে।
থাকিব লাগে দিয়া। এজ পাৰ শিডিউল কিন্তু ডকুমেণ্টছখিনি ভালদৰে ফাইলত কৰা হোৱা নাই, গতিকে এইখিনি তেখেতক এবাৰ সুধি লওঁ আমাৰ। নিশ্চয় নিশ্চয় সুধি লওক, কিন্তু নহ'লে এইখিনি মই ৰিপৰ্ট কৰিব লাগিব। শুনাচোন, এইটো ঠিক আছে, মই যিখিনি ফাইলৰ কাগজ পত্ৰ পাইছোঁ সেইখিনি মই নোট কৰিছোঁ, আৰু কিন্তু এই ফাইলটোৰ ডকুমেণ্টছখিনি ভালদৰে পোৱা নাই, আৰু ইন ফিউচাৰ আপোনালোকে এইটো ঠিকে ৰাখিব। বাকী মই যিখিনি পোৱা নাই সেইখিনি মই ৰিপৰ্ট কৰিব লাগিব, গতিকে বাকী নেক্সট আপোনালোকে কাগজ পত্ৰখিনি ঠিকে থাকে ৰাখিব। ঠিক আছে। হয় হয় কোৱা। এই মেইলটো চাওকচোন, কি হৈছে কি হৈছে? সৰ্বনাশ হৈছে চব, হা? চব সৰ্বনাশ। কি হ'ল আপোনাৰ? কি এনেকুৱা বস্তু আহিলে অ'? আচ্ছা, এই সেইদিনা যে তেখেত আহিছিলে যে, আমাক তাকো সেই ছাছপেণ্ড কৰি দিলে। পানী ক'ত? পানী 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 সৰ্বনাশ হৈ গ'ল দেই, সৰ্বনাশ হৈ গ'ল। কি হ'ব এতিয়া? কি কৰিব যায়? কি কৰিব পাৰি দিয়াচোন এতিয়া। দিয়া। আমি আপোনালোকৰ আগত কেইটামান সৰু দৃশ্যায়নেৰে ভ্ৰষ্টাচাৰমুক্ত ভাৰত আৰু বিকশিত ভাৰতৰ এটি শ্লোগান আমি আপোনালোকৰ আগত বাৰ্তা এটি দিবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকে দেখিছে যে এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ছোৱালীয়ে তেখেতৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে তেখেতে ঋণ বিচাৰি আহিছিলে, কিন্তু তেখেতৰ নথিপত্ৰ নথকাৰ বাবে প্ৰথম যিটো বেংক আছিলে সেই প্ৰথম বেংকে তেখেতক নাকচ কৰিলে, যিহেতু তেখেতৰ সম্পূৰ্ণ নথিপত্ৰ নাই, আৰু নথিপত্ৰ নথকাৰ ফলত তেখেতে নিৰুপায় হৈ পেলাই তেখেত মাজতে কি কৰিব লগা হ'ল, তেখেতে দালালৰ আশ্ৰয় ল'ব লগা হ'ল। মধ্যভোগীয়ে তেখেতক পালে, আৰু মধ্যভোগীৰ কবলত পৰি তেওঁ অন্য এটা বেংকলৈ গ'ল, আৰু নথিপত্ৰ নথকা স্বত্বেও তেখেতে বুজাবুজিৰে তেওঁলোকে ইহাত সিহাত কৰিবৰ কাৰণে বুজাবুজিৰে তেখেতে ঋণ ল'বলৈ সক্ষম হ'ল। কিন্তু শেষত বেংক কৰ্তৃপক্ষৰ পৰা যেতিয়া হেঁচা গ'ল যে সময়মতে ঋণ পৰিশোধ কৰিব লাগে, তেতিয়া ফোন কৰি যেতিয়া জনালে, তেতিয়াহে গম পালে যে আচলতে তেখেতৰ যিমানখিনি ঋণ অনুমোদন হৈছিল তাৰ আধা সংখ্যকহে ঋণ পাবলৈ সক্ষম হৈছে, আৰু শেষত গৈ তেখেতে সেই ঋণৰ আধা সংখ্যক পাই পেলাই তেখেতৰ মূৰত সৰগ ভাগি পৰে। আৰু এতিয়া যেতিয়া নিৰীক্ষণত আহিলে, দ্বিতীয়টি বেংকত নিৰীক্ষণত যেতিয়া আহিলে, তেতিয়া নথিপত্ৰ সম্পূৰ্ণ নাপায় তেওঁলোক দুজনক ছাছপেণ্ড কৰিলে, অৰ্থাৎ নিলম্বিত হ'ল। গতিকে চাওক, সকলোৱে সজাগ হওক, ঘোষ লোৱা যিমানেই দায়ী বা অপৰাধী, দিয়াজনো সমানে অপৰাধী হয়। গতিকে আমি এই দৃশ্যকেইটিৰে ভ্ৰষ্টাচাৰমুক্ত ভাৰত আৰু বিকশিত ভাৰতৰ কিছু দৃশ্য ৰূপায়ণ কৰিলোঁ। আশা কৰোঁ সকলো আদৰি ল'ব। নমস্কাৰ।